হোজাইত দেওবাৰে অনুষ্ঠিত হৈ যায় জিলা কংগ্ৰেছৰ সাংগঠনিক সভা। দুপৰীয়াৰ পৰা আবেলি 4 বজালৈকে পুৰণি বজাৰ যুগল কিশোৰ কেৰিয়াৰ ভৱনত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি কমলেশ দে বৰকাষ্ঠ, জাকিৰ হুছেইন সিকদাৰ, জিলা কাৰ্যকাৰী সভাপতি বিশ্বজিৎ ঘোষ, কংগ্ৰেছৰ নেতা দেৱব্ৰত সাহা আদি। সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত উপ নিৰ্বাচনৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কমলেশ দে বৰকাষ্ঠই কয় যে অসমত কংগ্ৰেছৰ ভেটি শক্তিশালী আছে, গতিকে কংগ্ৰেছ অকলেই যথেষ্ট। কাৰোবাৰ ওপৰত ভৰসা কৰিব লাগিব বুলি তেনেকুৱা একো কথা নাই বুলি কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য। ইয়াৰ উপৰি আগন্তুক দিনত কংগ্ৰেছ অকলে থিয় হোৱাৰ মূল লক্ষ্য বুলিও কৰিছে মন্তব্য। ইপিনে অসমৰ কেইবাখনো জিলাত সভাপতি অবিহনে চলি থকা জিলা সমিতিবোৰত অতি সোনকালে সভাপতি নিযুক্তি দিয়া হ'ব বুলিও কৰিছে মন্তব্য। ইফালে বিজেপিৰ আশীৰ্বাদ যাত্ৰা লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে এইবিলাকেই চলাই থাকে। বিজেপিৰ বাবে ক'ভিড নহয়, ক'ভিড হৈছে কংগ্ৰেছৰ বাবে বুলিও কৰিছে মন্তব্য। বেলেগ কোনো কথা নাই, কথা এটাই যে ইতিমধ্যে আমাৰ নতুন প্ৰেচিডেণ্ট হোৱাৰ পিছতে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমি ভিজিট কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে হোজাই ডিষ্ট্ৰিক্টৰ আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট, আমাৰ প্ৰেচিডেণ্ট নাই। সেইটো কাৰণে আমি এটা পৰ্যালোচনা কৰিছোঁ কাক প্ৰেচিডেণ্ট দিলে ভাল হয়। ৱাৰ্কাৰবিলাক আচলতে কি হয়, ওপৰৰ পৰা দিয়া হয় আৰু তো আমি বিচাৰিছোঁ যে তলৰ যিখিনি আমি ৱাৰ্কাৰ আছে সিহঁতৰ মতামতটো লৈ কেনে এতিয়া প্ৰদেশ কংগ্ৰেছতে আমি এইটো ছাবমিট কৰিম। ডিষ্ট্ৰিক্টত চলি আছে ইতিমধ্যে। আমাৰ লাগে যে উইদিন 15 to 20 days আমি কিবা এটা খবৰ এটা পোৱা যাব। সেইটো হৈছে ক'ভিডটো সিহঁতৰ কাৰণে ক'ভিড নহয়, ক'ভিডটো আমাৰ কাৰণে, মানুহৰ কাৰণে ক'ভিড। সেইটো হৈছে কি বিজেপিৰ যিবোৰ নীতি, যিবোৰ জনবিৰোধী নীতি ইতিমধ্যে আমি দেখা পাইছোঁ আৰু সদায় আমি দেখা পাইছোঁ। সেইটো কাৰণে আজিৰ দিনত বিজেপি মানে যিবোৰ স্কিম যিবোৰ আছে বা যিবোৰ প্ৰজেক্ট সিহঁতে লৈছে গোটেইকেইটা আমাৰ খেলি মেলি আছে। সেইটো কাৰণে মই ভাবোঁ যে আগন্তুক দিনত আমি ৰাইজ, আমি কংগ্ৰেছৰ যিখিনি ৱাৰ্কাৰ আছোঁ আমি একমত এবং আমি একজোট হৈছোঁ আৰু বিজেপিৰ লগত কেনেকৈ যুঁজিব পাৰি সেইটো কাৰণে আজি আমাৰ কিছুমান সিদ্ধান্ত হৈছে। আপোনালোকে টিভিটো বজাই আছে ইতিমধ্যে এলায়েন্স হ'ব নে নাই এইবিলাক আপোনালোকে জানে, বেছিকৈ জানে। তথাপি আমি ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছ অকলে এনাফ, কংগ্ৰেছৰ ভেটিটো ভাল অসমৰ, এইটো আমি জানো, সদায় জানো। সেইটো কাৰণে কাৰ ওপৰত যে আমাৰ ভৰসা কৰিব লাগে এনেকুৱা নহয়, কিন্তু ইতিমধ্যে আমাৰ এলায়েন্সটো যেতিয়া আছে আজিৰ দিনত আমি একো বস্তু ক'ব নোৱাৰিম, বিকজ অফ দেট এইটো আমাৰ কোৰ কমিটিত যাব। কিন্তু আমাৰ ইতিমধ্যে আমি আমাৰ যিবোৰ ৱাৰ্কাৰ আছে আজি হোৱাত আমি কিছুমান ৱাৰ্কাৰে আমাক কৈছে আৰু সিহঁতৰ মতামত যিবিলাক পাইছোঁ আৰু আমি এইখিনি ছাবমিট কৰিম। আৰু আগন্তুক দিনত আমি বিচাৰোঁ যে কংগ্ৰেছ অকলে যাতে আমি শক্তিশালী ৰূপে যাতে আমি থিয় হ'ব পাৰি, এইটো আমাৰ মূল উদ্দেশ্য। হোজাইৰ পৰা ব্যুৰ ৰিপৰ্ট, টাইম নিউজ।